আপুনি কাক ভয় কৰিছে আপুনি নিজে ভালকৈ থিয় হৈ থাকক না আপুনি লেংৰা হ'লেহে আনৰ কাণ্ডত যদি হাত দি পেলাই খোজকাঢ়িব বিচাৰিলেহে আপুনি সেই মানুহজনক ভয় কৰিব আপুনিতো লেংৰা নহয় আপুনি সুস্থ আমি খুব ফিজিকেলি স্পিৰিচুৱেলি মেণ্টেলি এভৰি চাইড আমি সুস্থ গতিকে কাৰোবাৰ ভয়ত আমি মানে ভিজা মেকুৰী নিচিনা হৈ থাকিম সেইটোতো নহ'বতো BTCত 35 লাখ আমাৰ ভাৰতীয় নাগৰিক আছে 16টা জাতি জনগোষ্ঠী আছে এই 16টা জাতি জনগোষ্ঠী একগোট হৈ পেলাই 35 লক্ষ আমি ভাৰতীয় নাগৰিকে সকলোৱে যদি একবাৰ চিঞৰ মাৰি দিয়ে এই দুশ্মন নিজে উপৰি যাব বৰ্তমান বিজেপি আৰু ইউপিৰ যি সংঘাত এই সংঘাতৰ পিছত আপোনাৰ নাই এইটো সংঘাত হোৱা নাই এইটো সংঘাত বুলি নহয় সেইটো আমাৰ আইডিঅলজিকেল কনফ্লিক্ট তেওঁলোকে কয় চাগে দিলীপ শইকীয়াই আমাৰ যি কথা কৈছে এইটো আমাৰ ডিবেট হৈ গ'ল মই এইটো ৰিপিট কৰিব বিচৰা নাই এখেতে যি কথাটো কৈছে সেই কথাটো আমি হজম কৰিব পৰা নাই ঠিক আছে সেইটোৱে পাৰ্থক্য তেওঁলোকে বিজেপি হিচাপে গৈ আছে কংগ্ৰেছ হিচাপে গৈ আছে আমাৰতো কংগ্ৰেছো বন্ধু বিজেপিও যেনেকৈ বন্ধু কংগ্ৰেছো আমাৰ বন্ধু হাগ্ৰামাও বিপিএফও আমাৰ বন্ধু আমিতো কোনো মানুহ হিচাপে বা পাৰ্টি হিচাপে কাৰো লগত দিলীপ শইকীয়া হিচাপেহে ব্যক্তিগতভাৱে সি পাৱাৰটো লৈ পেলাই যিটো কটাব বিচাৰিছিল ইয়াৰহে প্ৰতি উত্তৰ দিছে থেংক ইউ